भाइयों हम लोग का जेपी राइडर को लाइक और सब्सक्राइब और कमेंट कर देना। আমি বর্তমান আই পালো আমার ডেস্টিনেশন হলো আপোনালোক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আপোনালোক স্বাগতম জনাইছো ইউটিউব চেনেললৈ। এতিয়া কোনটো জেগাত আছো গম নাপাওঁ, কিন্তু এতিয়া আমি তেল ভৰাই আছো ইয়াত আপোনালোকে চাব পাৰে এই জেগাটো। আৰু আমি গৈ আছো ইফালে, এইটো ৰাস্তাৰ পৰা গৈ আছো আৰু কেইটামান লগৰে বিলাক ইফালে গ'ল আৰু আমি 2-3জন ইয়াত থাকিছো তেল ভৰাবৰ কাৰণে। আৰু ইয়াৰ পৰা গৈ আছো, ভিডিঅ'টো চাই থাকক গাইজ। চাব পাৰে ইয়াত আমি দুজন আছো, ইয়াত আমি আৰু বাইক বি দুজনে চলাই আছো। চাওক কি হয় ইছৰাম, চুলি কি ডিজাইনৰ চুলি বনাইছে মই নাজানো। বাপৰে বা ইছৰাম, আপোনালোকে চাব পাৰে পুৰা নিগ্ৰো টাইপৰ একদম। ये देखो हम लोग का यूट्यूबर क्या हो गया पता नहीं, कुछ बोलता भी नहीं। क्या बोले তো আমি বৰ্তমান আই পালো আমাৰ ডেস্টিনেশন হলো আপোনালোক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আপোনালোক স্বাগতম জনাইছো ইউটিউব চেনেললৈ। আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লাইক কৰক কমেন্ট কৰক সব কৰক আৰু ইয়াত যিমান আছে সিহঁতক সাবস্ক্ৰাইব কৰক। আপোনালোকে চাব পাৰে এই ঝুলুঙা ব্ৰিজ ইয়াত চাব পাৰে। আমি এতিয়া উঠিবলৈ গৈ আছো আৰু বাকী কেইজন ইয়াত গৈ আছে এই ওপৰৰ পৰা উঠি কিনে এনেকৈ আমি ঘূৰি কিনে এতিয়া তাত উঠিবলৈ গৈ আছো। এই নদীটোৰ নাম নাজানো, দৈং নদী নে কি নদী বুলি কয়। এইটো আপোনালোকে চাব পাৰে ঝুলুঙা ব্ৰিজটো। ইয়াৰ পৰা গৈ কিনে এনেকৈ উঠি কিনে এনেকৈ যাব পাৰে, এই তাতলৈকে যাব পাৰে। আৰু এতিয়া মই ইয়াৰ পৰা উঠিব গৈ আছোঁ আৰু ইয়াৰ পাছৰ ব্ৰিজটো এইটো কমপ্লিট হৈ গ'লে এইটো বন্ধ হৈ যাব চাগে। তো এতিয়া ইয়াৰ পৰা গৈ আছোঁ মই, আপোনালোকে চাব পাৰে ইয়াত চবেই খোজকাঢ়ি আছে। ইয়াত ইলিয়েল অলপ সৰু সৰু আছে, ইমান ডাঙৰটো নহয়। আৰু এইটো মই ইয়াতকৈ ডাঙৰ আছিলে এই বতাহত উঠিছিলোঁ মই, ইমান ভয় নালাগিছিলে। কিন্তু ইয়াত ইমান সৰু আছে মা কচম, অ' ভাই। আৰু ইয়াত তলত ইমান দীঘলো নহয় বাৰু, কিন্তু বহুত হিলে মানে। আৰু বাকীকেইটা আগাত গৈ আছে, কচম যে মোক বহুত ভয় লাগিছে দেই। আৰু ইয়াত তলত মোবাইল কিনিলে আৰু কি হ'ব মা, বাকীবিলাক পাৰ হৈ গ'ল বহুত দূৰ পালে। আৰু মই ইমানেই আহিছোঁ এতিয়া বৰ্তমান। আৰু চাওক আৰু ইয়াত চাব পাৰে আপোনালোকে আমাৰ নতুন ইউটিউবাৰ লিচাং মগৰ পুৰা ইউটিউব বনাই কিবা কৰি আছে। আৰু মই ইনষ্টাগ্ৰাম এইবিলাক। আৰু ইয়াত মই ভয় কৰি আছোঁ অলপ, এতিয়াতো অলপ ভয় কম লাগি গ'ল কাৰণ মাজত অলপ বেলেগ টাইপৰ আছিল এইটো। हेलो लिसांग मगर, हाय। हम लोग का जेपी राइडर को लाइक और सब्सक्राइब और कमेंट कर देना। आरो चैनल लाइक सब्सक्राइब गर्नुहोस्। तिमी चाहिँ के भन्दिन मुनो, च्यानललाई सब्सक्राइब गर्नु एन्टर गर्नु भन न। এইবিলাক পুৰা ভয় মানে লাজ কৰে। আৰু মইতো পুৰা জেপি ৰাইডাৰ একো লাজ নকৰোঁ, পুৰা একদম মাৰি দিওঁ আৰু মানুহৰ মাজতে চাব পাৰে হিলাই লৈ। আৰু এতিয়া পাওঁ হৈছোঁ আৰু মই আৰু বাকী কেইজনটো পাৰ হৈ গ'ল অৰ্থনীয়ে। আপোনালোকে চাব পাৰে চল্টি, আমাৰ চল্টি। আৰু এইটো হোৱাটছআপ মেম। আৰু ইয়াত কম্ফুত এনেকৈ খেলে। আৰু এতিয়া আমি যেনে তেনে পাৰ হৈ গ'লোঁ আৰু অলপ পাছত আকৌ ঘূৰি যাম বাৰু, ইয়াত টাইম স্পেণ্ড কৰিম আমি। আৰু ইয়াত আৰু এতিয়া মই ইয়াৰ পৰা ৰিটাৰ্ণ হৈ আছোঁ আৰু বাকী কেইজন অথনিয়ে গ'ল, আপোনালোকে চাব পাৰে। আৰু মই অকলে আছোঁ ইয়াত, পাছত আহি আছোঁ বাৰু। আৰু তলত এইটো তাতো অলপ ঢিলা টাইপ আছে, অলপ ভয় লাগে ভাইও। ভাই খিলিলে দাদা জেগা আপোনালোকে চাই লওক। আৰু ইয়াত কামবিলাক চলি থাকে। আৰু এইটো ঝুলুঙা ব্ৰিজটো অথনি আগত গৈ আহিলোঁ। আৰু এই আপোনালোকে চাব পাৰে এই আমাৰ বাইকবিলাক ইয়াত থৈছিলোঁ আমি। আৰু ইয়াত ধুনীয়া দৃশ্য আছে। আৰু এই জেগাটো ৰব এই जगह का नाम क्या था? नेफानी दोइंग ब्रिज ना कि दोइंग नदी। तो गाइस झुलुङा ब्रिज बिछुआ हो गल। এতিয়া আমি গৈ আছো এটা অলপমান আমি কিবা লৈ আহিছিলো ঠাণ্ডাবিলাক আৰু এইটো খাব গৈ আছো। আৰু ইয়াত চাব পাৰে ইমান ৰিক্সি আছে ৰাস্তাটো আৰু ওপৰৰ পৰা আৰু ইয়াত আপোনালোকে চাব পাৰে ঠাণ্ডা লৈ আহিছিলো আমি। আৰু ইয়াত পুৰা একদম ভৰি চৰি ধুই আছে সিহঁতে।
আজি মানুহটো ডিজাইন দেখি পাব আপুনি ইয়াত একটা ল'ৰা একটা লগৰীয়া পুৰা বেলেগ টাইপৰ আৰু তাত আকৌ চাওক মানে আজিৰ ইয়াত পুৰা একদম আজিৰ মেকআপ আৰ্টিষ্টটো কোন আছিলে জানো মই নাজানো কিন্তু ইয়াৰ আৰ্টিষ্টটো কালি বনোৱা নেকি এইটো ডিজাইনটো কালি মাৰা হয় চাগে আৰু এই ডিজাইনটো আপোনালোকে চাব পাৰে আজি মাৰা হয় ইয়াত চাওক আপোনালোকে স্প্ৰাইট লৈ আহিছোঁ আমি কিন্তু এতিয়া আহাটো বহুত দেৰি হ'ল এইটো গৰম হৈ গৈছে নেকি তেনেকুৱা যেন লাগে আৰু এতিয়া গৰমটো খাবলৈ ভাল নহয় আৰু কিন্তু তাৰ পৰা আহোঁতে ফ্ৰিজতে আছিলে কিন্তু এতিয়া গৰম হৈ গ'ল চাগে আৰু ইয়াত চাব পাৰে ইমান ধুনীয়া প্লেচ আছে ইয়াত আৰু আমি বহি আছোঁ ইয়াত এতিয়া ইয়াত বহি কিনে খাম আমি আৰু এই গছটো চাওক ৰবৰৰ গছ নেকি এইবিলাক চাব পাৰে এইবিলাক চব গছবিলাক এইটো ৰবৰৰ গছ হয় আৰু ৰবৰটো কেনেকৈ ওলায় মানে ইয়াত ৰাতি এনেকৈ ইয়াত ওপৰত কাটি কিনে এনেকৈ কিবা কৰি কিনে থৈ দিয়ে আৰু ৰাতিপুৱা আহি কিনে ওলাই কিনে লৈ যায় মানে আৰু ইয়াৰ পৰা কি হয় জানো মইতো নাজানো ইমান নাজানো বাৰু কিন্তু এনেকৈ কৰে আৰু ৰবৰ এনেকৈ বনায় তো গাইজ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব চব কৰিব যদি আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনালোক এনেকৈ গৰু পিতন দিম নহয় আপোনালোক এনেকৈ গৰু পিতন দিম নহয় और कुछ ঠাকুৰ নকৰি বিশ্বাস গৰু পিতন দিম গৰু পিতন इधर मैं घूमने आया लेकिन देखो ना इधर इतना खा गाइस लाइक करो समझ रहे हो ना समझ रहे हो তো গাইস এতিয়া আমি ইয়াৰ পৰা ওলাই আছো গতিকে মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰক আৰু লাইক বি কৰক